খাওয়াতে যে বেশি বেশি খাওয়া অলপ বেশি বেশি লৈ যাবি গাইজ যদি কামলা লাগে যোগাযোগ কৰিব পাৰে গুড মৰ্নিং গাইজ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক আজি আমি ৰাতিপুৱাই পুৱাই উঠি কিনে গাইজ আহিলোঁ কোদাল এইফালে ডুকলি লৈ গাইজ যিহেতু আমাৰ অহা যোৱা ৰাস্তাটো একদমেই বেয়া সেইকাৰণে ভাবছোঁ আজি অলপ মাটি উঠাই দিওঁ ৰাতিপুৱাই পুৱাই উঠিছোঁ গাইজ দুজনে যিহেতু গাইজ বৰষুণৰ বতৰত বহুতেই বেয়া হয় একদম সেইকাৰণে ভাবিছোঁ অলপ মাটি উঠাই দিওঁ এইটোৱে হৈছে গাইজ আমাৰ অহা যোৱা ৰাস্তা আৰু এইখন আমাৰ অভাৰ ব্ৰিজ এইবিলাক যোৱাকালি ৰাতিপুৱা কৰিছিলোঁ গাইজ আৰু আজি ইয়াতে অলপ মাটি উঠাই দিম মাটি উঠা আৰু গাইজ এইফালে ৰাণীকলৈ গৈছোঁ অলপ কষ্ট দিম বুলি ৰাতিপুৱাই পুৱাই গাইজ চাওক কুঁৱলী পৰি আছে এতিয়াও মোবাইল থৈ দি কামত লাগি যা মোবাইল থৈ দি কামত লাগি যা মাটি উঠাও ডুকলিত দে মাটি উঠাও গাইজ আমাৰ কাম আৰম্ভ হৈ গ'ল এইফালে ৰাণীক দিলোঁ মাটি উঠাবা তই মাটি উঠাই থাক মই এইফালে মাটি চাপৰা লৈ আহি আছোঁ মই একদম আৰামৰ কাম কৰি আছোঁ আৰু ৰাণীক দিছোঁ একদম মাটি উঠাবা ডুকলিত কাম কৰাত ব্যস্ত ৰাণীয়ে অলপ বেছি বেছি লৈ যাবি খাওয়াতে যে বেশি বেশি খাওয়া অলপ বেশি বেশি লৈ যাবি ইয়াতে ফেলাই দিয়ে ইয়াতে দি ফেলাই আমাৰ ঘৰটো দেখাই দিয়ে প্ৰায় কিমান দূৰ বহুত দূৰ অলপ অলপ মাটি নিয়া দিনটোতো হবার নাই ডাংবাই নৰমাই পুৰা লট লৈ যাব লাগিব চাওক গাইছ ডাংবা নলে ডাঙি লৈ গৈছে আকৌ যেহেতু গাইজ টাইম নাপাওঁ দুজনেই ব্যস্ত কামত কিবা এটা কৰি আছোঁ সেইকাৰণে ৰাতিপুৱাৰ পৰা উঠি কাম কৰিব আহিলোঁ গাইজ আৰু গাইজ ৰাতিপুৱাই পুৱাই উঠি কাম কৰা মজাটো অলপ বেলেগ হয় আৰু গাইজ আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ আপোনালোকে যদি ভিডিঅ'বিলাক লাইক কমেণ্ট বা চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়া মানে একদম বহুত ভাল লাগে গাইজ ভিডিঅ' বনাবৰ কাৰণে বহুত ভাল লাগে আৰু যদি ভিউ নাযায় বা লাইক কমেণ্ট নকৰে তেতিয়া মানে কিবা এটা মনতে এটা মানে দুখ লাগি যায় ইমান কষ্টকৈ ভিডিঅ' বনাই আছোঁ কিন্তু লাইক কমেণ্ট একো নিদিয়ে আপোনালোকে খালি ভিডিঅ'বিলাক চাই এনেকৈ হ'লে নহ'ব গাইজ ভিডিঅ'বিলাক চাব লাগিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰিব লাগিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পাব আৰু গাইজ এতিয়া আমি অলপ দুজনে কাম কৰোঁ যিহেতু গাইজ এতিয়া ৰাতিপুৱাই গ'ল একদম আৰু দোকানতো যাব লাগিব গাইজ আপোনালোকক দেখুৱাই আছোঁ পিছত আৰু এইফালে আমাৰ ৰাণীয়ে চাওক গাইজ পুৰা মাটিৰ লাডুৰা দৈ খাই আছে গাইজ যিহেতু মানে বাইকখন লৈ আহিলে টাৰ্ণিং ল'ব অলপ অসুবিধা হয় সেইকাৰণে ইয়াতে অলপ মাটি তুলি দিম বুলি ভাবিছোঁ গাইজ এইটোৱে হৈছে আমাৰ অহা যোৱা ৰাস্তা চাওক
কেনে গৰম লাগি গ'ল না আৰু গাইছ কাম কৰোঁতে ভাগৰ লাগি গ'ল এইফালে ৰাণীক চাওক গাইছ কি আৰামত বহি আছে এক দুগুলিমান লৈ যাম যা মোক ভাগৰ লাগছে আৰু গাইছ চাওক ৰাস্তাটো ইমান লেতেৰা হৈ আছিল চাফা কৰি দিলোঁ আৰু গাইছ চাওক এতিয়া ৰাণীক অলপ মাটি উঠাব দিছোঁ যিহেতু গাইছ মোৰ অলপ ভাগৰ লাগিছে আৰু গাইছ আজিৰ কাৰণে আমাৰ কাম কৰা হ'বই আৰু আজি নকৰোঁ আৰু যিহেতু এইফালে ভাত বনাব লাগিব ৰাণীয়ে গা ধুব লাগিব ভাত বনাব লাগিব দোকানত যাব লাগিব আৰু এইবিলাক চাওক গাইছ ইমান লেতেৰা হৈ আছে এইবিলাক অহাকালি যদি ভালে থাকোঁ এইবিলাক অহাকালি চাফা কৰিম হা এই ইয়াতে অলপ দি ইয়াতে অলপ দি অঁ আজিৰ কাৰণে হ'ব 7টা বাজিল অঁ চ গাইজ যদি কামলা লাগে যোগাযোগ কৰিব পাৰে একদম গাইজ আজিৰ কাৰণে আমাৰ কাম কৰা হ'ল এতিয়া আমি ঘৰত যাম গাইজ চাওক আমাৰ ঘৰটো সেইফালে গাইজ জুম কৰি দিম ৰ এইটো গাইজ এইটো চাওক গাইজ ইমান দূৰ আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই